Hello friend, good morning. মই হিমাদিতা মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা মই গা পা ধুই আহিছোঁ, তাৰপাছত যাম ঘৰলৈ। চাই থাকোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ। মই ৰেডি হৈ গ'লোঁ, তাৰপৰা যাম এতিয়া ঘৰলৈ। চাই থাকক। মই ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া মই যাম ষ্টেণ্ডলৈ। ষ্টেণ্ডত গাড়ীত উঠিম, তাৰ পৰা লগ পাম আৰু একেবাৰে ঘৰত। এয়া গভট স্কুলৰ ওচৰত থকা সেই ডাঙৰ গছজোপা দেখিছেনে? কিমান ডাঙৰ গছ। নামটো কিন্তু নাজানো দেই, সুধিব লাগিব বেলেগ কাৰোবাক। এইখিনিত আমি সদায় ৰং ক্লাছৰ পৰা অহাৰ পিছত বহুত ভাল লাগে। এয়া গাড়ীত উঠিলোঁ, আহি আছোঁ। ভালকৈ ভিডিঅ' কৰা নহ'ল আৰু গৰমত মোবাইল চোবাইল ধুৱাই থাকিলে মানুহে দলিয়াই দিয়ে বুলিও ভয় নহয় আকৌ। এয়া ঘৰ পাই গ'লোহি। ঘৰ মানে গাড়ীৰ পৰা নামিছোঁ আৰু নামি পেলাই অকণমান খোজকাঢ়ি আহি আছোঁ। এয়া চাওক আমাৰ গাঁৱৰ পৰিৱেশটো, চাৰিওফালে সেউজীয়া, পূৰা সেউজীয়া হৈ আছে। বহুত বেছি ভাল লাগে মোৰ সেউজীয়া পৰিৱেশ। অকণমান দেখাই দিলোঁ আৰু আপোনালোকেও চাওক। ঘৰ আহি পাই গ'লোঁ। আহি পাই এয়া মায়ে বনাইছিলে ভাত পিঠা, চিনি পাইছেই চাগে, তাৰ অকণমান খাই ল'লোঁ। কোনে কোনে ভাত পিঠা খাই ভাল পায় বাৰু। এইফালে মই ৰেডি হৈ গ'লোঁ এতিয়া নামঘৰলৈ যাবলৈ। আজি যিহেতু শংকৰদেৱৰ তিথি, মাহঁত চব নামঘৰতে আছে। ভাবিলোঁ ময়ো যাওঁ এপাক, নামঘৰলৈ যোৱাই নাই বহুত দিন। ওচৰৰ ভণ্টিজনীৰ সৈতে যাবলৈ ওলাইছোঁ। এয়া তাইও আহি পাই গ'লহি। দেখিছেই কিমান গৰম। ওলাইছোঁ আৰু তেনেকৈয়ে। চাদৰ মেখেলা নিপিন্ধিলেতো নহ'ব। মাহঁতে যে কেনেকৈ পিন্ধি থাকে ইমান গৰমত। ময়ো বাৰু চাদৰ মেখেলা পিন্ধি ভালেই পাওঁ দেই। কেনেকুৱা লাগিছে বাৰু মোক চাদৰ মেখেলা পিন্ধিলত কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। ধুনীয়া লাগিছেনে বাৰু? ইমানেই ৰ'দ দিছে, গামোচা ডিঙিৰ পৰা গৈ মূৰ পাই গ'লগৈ মানে আৰু। এয়া আমি নামঘৰ পাইছোঁহি আৰু দেখিছে সেইফালে নামঘৰ। নামঘৰৰ ওচৰ পাই গ'লোহি। এতিয়া আমি যাম নামঘৰৰ ভিতৰলৈ। চাই থাকিব আমাৰ নামঘৰ ভাগ। এইফালে প্ৰসাদ চৰসাদ লৈ এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। প্ৰসাদ আকৌ মোৰ নহয় দেই, বেলেগৰহে। কিনি লৈহে লৈছোঁ মই আৰু। এইফালে যাওঁগৈ আৰু ঘৰলৈ। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।